নমস্কাৰ, মই নয়নাই আপোনালোক সকলোকে নয়নাছ ক্ৰিয়েশ্যনৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি অন্য এযোৰ চাদৰ মেখেলা বনাবলৈ লৈছোঁ। ইয়াতে মই ৰেডিমেড ফ্লাৱাৰলেছ পাই সেইটো লগাই বনাম। আগতে এযোৰ বনাইছিলোঁ আৰু এইটো ফেব্ৰিক গ্লুটো এতিয়া বনাম। প্ৰথমে ছাইডৰ যিটো পাৰিটো মই চিলাই ল'ম, যাতে আঠা দি ইমান ভালকৈ নাথাকিব পাৰে ছাইডৰখিনি। সেইকাৰণে মই বৰ্ডাৰটো ধুনীয়াকৈ ফুলটো চিলাই কৰি ল'ম। আহকচোন কেনেদৰে বনালোঁ চাওঁ। চেনেলটো যিহেতু একেবাৰে নতুন, আপোনালোক সকলোৱে ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক কৰিব, বা যদিহে ভাল লাগে ভিডিঅ'টো চাই কমেণ্ট এটা কৰি জনাব কেনেকুৱা পাইছে। মই চেষ্টা কৰিছোঁ বনাবলৈ। বৰ্ডাৰটো চিলাই লোৱাৰ পিছত মই এতিয়া চাদৰখন ধুনীয়াকৈ পাৰি লৈছোঁ। পাকিতে পাৰি লৈছোঁ। লৈ পেলাই যিটো ফ্লাৱাৰলেছ লগাইছিলোঁ বৰ্ডাৰটোত, সেই ফ্লাৱাৰলেছটো মই সৰু সৰুকৈ কাটি লৈছোঁ। দুটাকৈ কাটি লৈছোঁ। সেইখিনি আঁচলটোত লগাই ল'ম দুটাকৈ। সেই ফুল দুটাৰ মাজে মাজে এটা সৰু সৰুকৈ এনেকৈ ফেব্ৰিক গ্লুৰ সহায়ত লগাই যাম। গ্লুটো অকণমান বেছিকৈ দিব লাগিব, যিহেতু ধুলে এৰাই যাব পাৰে। সেইকাৰণে গ্লুটো অকণমান বেছিকৈ লগাব লাগিব। লগাই পেলাই মই এনেকৈ ধুনীয়াকৈ লগাই যাম। এয়া চাদৰখন হৈ গ'ল। এনেকৈ আঁচলটোত তিনিটাকৈ দি পেলাই গাটোত এটাকৈ দি দিছোঁ। কেনেকুৱা হৈছে আপোনালোকে চাই পেলাই জনাব। চাদৰখনৰ দৰে একেধৰণে মেখেলাখনো কৰি লৈছোঁ। মেখেলাখনত দুলাইন দিছোঁ তিনিটাকৈ, তাৰপিছত এক লাইন দি দিছোঁ এটাকৈ। কেনেকুৱা হৈছে আপোনালোকে কাপোৰযোৰ জনাব মোক, কমেণ্ট কৰিব। ধন্যবাদ।